বাকি গাইস সেকেন্ড টাইম এইটো মানে এইটো সেকেন্ড টাইম কাটলো এইটো সিটোত থেকে অলপ মানে ডাঙৰ টিংৰা গাইস টিংৰা গাইস আৰু এটা অন্য এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো বাকি আজি গাইস ভিডিঅ'টো আৰম্ভ কৰছো ৰাতি পুৰা কাশি চাচি লৈ কিনে মানে যাই আছো আজি আমি জোৰা চাবা সো লগৰ কেইটামান গেছি আগত এটা মানে মই একলা একলা যাইছো গাইস পথাৰে তো বলক আজি মানে পথাৰৰ ফালে অলপ জৰা কাটবা যাও পানী চানি শুকেছি তো বলক যাত্ৰাটো হৈছে গরে নাকি কি গাইস হান গা মানে হান পথাৰত চাইলো এটা মানে হান নতুন পথাৰত যাইছো আমাৰ এটা আছে কি মাছ পাছে না নাই পাইছো মাছ মাছ দেখাই দিছো টিংৰা কাটিলো এই গৰে কাটিলো আৰু কুচা কুচা পাৱা নাই নেকি বৰ্তমান পোৱা নাই এটা বেলেগ পথাৰত যাম আৰু আমি বেলেগ পথাৰত নামিছো এতিয়া মানে গাইস হান পথাৰৰ পৰা আহিলো এটা মানে হান নতুন পথাৰত নামো ইবাৰ পুৰা লাইভ দেখাম মানে মাছ কটা বাকি গাইস বহুত মানে বহুত সময়ৰ মূৰত এটা গৰে কাটলো চাব পাৰে এই হিঞ্চিত এটা গৰে কাটলো বহুত দিন মাছে দেখা পোৱা নাছিলো এটা গৰে কাটলো চাব পাৰে আৰু চাই থাকক মানে বহুত মাছ পাওঁ আজি বাকি গাইস সেকেন্ড টাইম এইটো মানে এইটো সেকেন্ড টাইম কাটলো এইটো সিটোত থেকে অলপ মানে ডাঙৰ বাকি মানুহ চাব পাৰে জৰা চাৱা এইটো থৈ দিও বাকি এইকেইটা মিলি জুলি পালো আৰু বাকি জৰা চাৱা মানুহ চাৰো ভালে আছে আগত আছে ভালে আছে বাকি গাইস এই হেতে বলে এটা হোল পাইছে চাবা যাইছো এতিয়া মানে পানী সঁচাকৈ পাইছা নেকি বাকি গাইস হোলটো চাও ৰ কিমান ডাঙৰ এই কহিক আছে হোল পাইছা চাও কিমান ডাঙৰ ইমান ডাঙৰ মিডিয়াম সাইজৰ আৰু গাইস বাকি ৰে আছো এ পলালা এটা পলাল নেকি কুচিয়া আছিল নেকি কুচিয়া নহয় মাগুৰ আছিল ডাঙৰ ভাই মাগুৰ আছিল বুলে বাকি এটা চাইছো চাউৰ আৰু কিবা পাও না নাপাও লাষ্টৰ লাগি চাব ভিডিঅ'টো টিংৰা গাইস টিংৰা গেল গাইস চাই ল লাগছি না নাই পলাল বেট লাগ গাইস মানে পলাল টিংৰাটো নাপালো দে মানে কি ভাবছো না গাইস যাওঁৱে আৰু বেছি সময় মানে 1 ঘণ্টামান হ'ল আহা তো মাছ কিটা পাই আছো দেখাইছো ওপৰত যাই কিনে গেল না মুঞ্চি করে বাকি গাইস মানে উঠিলো ওপৰৰ লাগি এতিয়া মানে দেখাই আছো মাছ এটা প্ৰথমতে ডঙত থৈ লৈ কিনে দেখাই আছো আপোনালোক কিমান মাছ পালো আৰু চাও যদি মানে মন যায় আচ্ছা খাই কিনে আকৌ আহিম জৰা চাবা মাছ পালো এইগিটা পালো মানে 1 বজাৰ হ'ব আৰু এটাৰ তো মই নেনো আমাৰ জিংকু তাকে নিবা দিলো মই মাছগিটা আৰু যদি মানে মন যায় মানে দেৰি যদি নহয় ভাত পানী খাই কিনে আকৌ যাম জৰা চাবা বাকি গাইস আৰু মানে জৰা চাবা যাওয়া নহ'ব কাৰণ মন চনে অলপ বেয়া লাগি গেল কাৰণ ইমান কষ্ট ভিডিঅ' বনোৱা যায়
ষ্ট্ৰাইক এটা আহিছে কেনে লাগে আপোনালোকে যোনে যোনে মানে ভিডিঅ' বনাই পাইছে ইউটিউবত তেওঁলোকে জানে আৰু মানে জৰা চাবা এতিয়া নাযাওঁ যাম বুলি ভাবিছিলোঁ কিন্তু গাইছ মানে মন চন বেয়া লগা কাৰণে এতিয়া যাব ইচ্ছা নহয় ভাত পানী খাই লৈছোঁ গাইছ মানে যাব ওলাইছিলোঁ এখন মোবাইলটো চেক কৰোঁতে গম পালোঁ কপিৰাইট ষ্ট্ৰাইক এটা পৰি আছে ইউটিউবত চ' নেক্সট ভিডিঅ'ত কেতিয়াবা মানে জৰা চাবা গ'লে এতিয়া মানে চেনেলটোৰ একো প্ৰব্লেম নাই কপিৰাইট ষ্ট্ৰাইক কৰিলে কিন্তু তিনিটা যদি কপিৰাইট ষ্ট্ৰাইক কৰি যায় ইউটিউবে ডাইৰেক্ট ৰিমুভ কৰি দিব আৰু একো বাহানাবাজি নচলে ইউটিউব মানে এনেকুৱা এটা বস্তু কিবা এটা ভুল হ'লে মানে পূৰা একদম হেৰি হৈছে চেনেলটো ৰিমুভ কৰি দিয়ে চ' আৰু মানে এইবাৰৰ পৰা মানে অলপমান মই সেই হ'ব লাগিব চ' মিউজিক ভাবিছোঁ মিউজিক নেদওৱেই যিমান পাৰোঁ নেদওৱেই ব্লগত মিউজিক তো নেক্সট কেতিয়াবা মানে চাৰাঙৰ পৰা জৰা যাব গ'লে তেতিয়া আপোনালোকক ব্লগৰ জৰিয়তে পূৰা ভালকৈ মজা ভিডিঅ' এটা দিম জৰা যোৱা ভিডিঅ' নেক্সট ভিডিঅ' হ'ব পাৰে বা থাৰ ভিডিঅ' হ'ব পাৰে তো চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা নতুন আৰু ভাল ব্লগৰ সৈতে লগ পাম তেতিয়ালৈ বাই বাই টাটা জয় আই